হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? মোৰতো খবৰ ভালে। মই ভাবিছোঁ আজি আপোনালোকক দেখাম আমাৰ অসমত এনেকৈ শাক খেতি কৰে না নাই। হয়তো অসমত কেতিয়াবা যেনেকুৱা পালেং, লাভা এনেকুৱা ধৰণৰ কিবা কিবি ফুল চুল বা এনেকুৱা শাকৰ খেতি কৰে, কিন্তু ইয়াতে ডাইৰেক্ট শাকৰে খেতি কৰিছে। সেই শাকৰ খেতিটো আপোনালোকক দেখাম, আপোনালোকে চাব। এই মোৰ পিছফালে দেখাই পাইছে, এইবিলাক শাক হয়। মই দেখাই আছোঁ, চাই লওক শাকটো কেনেকুৱা। আপোনালোকে কোনোবাই হয়তো চাইছে না নাই, মোৰ ডাউট আছে। এনেকুৱা শাক বেংগলৰতে পোৱা যায়, কিন্তু বেলেগত পোৱা নাযায়। তাকে দেখাই আছোঁ, আপোনালোকে চাব, চাই কিনে কমেণ্ট কৰিব যে এইটো শাকটো দেখা পাইছে না নাই। আচলতে আমাৰ অসম হওক বা বেলেগ ষ্টেটত চলে না নাই, সেইটো মই শাকটো দেখাই আছোঁ আপোনালোকক। চাই কিনে যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই দেখাই আছোঁ শাকটো কেনেকুৱা, দেখাত বহুত মস্তিহে। চাই লওক, মই দেখাই আছোঁ। এইটোৱে শাক চাইছে, এইটো মোটামুটি অসমত নাই না? এনেকুৱা শাক আছে জানো? নাই দে। এইটো চাইছে আপোনালোকে শাকটো কেনেকুৱা, বহুত কৰিছে, বহুত মাটি কৰিছে, দেখাই পাইছে। শাকটো কোনোবাই যদি চিনি পায় তেনেহ'লে কমেণ্টত ক'লে হ'ল, কমেণ্ট কৰি যে এইটো শাক বুলি। এনে ঘূৰিব আহিছোঁ, দুইজনে ক'লোঁ যে ঘূৰি আহোঁ, এটা ভিডিঅ' ৰেডি কৰোঁ। সেইটো হিচাপত আহিলোঁ শাক চাক দেখাবৰ কাৰণে। চাইছেনে কি শাক এইবিলাক? কোনোবাই যদি ক'ব পাৰে কমেণ্টত কৈ দিব। তো এইবিলাক শাক চাইছিলি আগতে? এইবিলাক শাক অসমতো নাই দে। মই খাই পোৱা নাই, হা, খাই পোৱা নাই মই। বেলেগ ধৰণৰ ন? আৰু সেইটো কিবা এইটো খোৱা হৈছে না? হা, সেইটো পালেং হ'ব। চাই আছে, এইটো মই দেখাই আছোঁ শাককেইটা কেনেকুৱা, চাই লওক। এইটো মূলা নেকি? পালেং। তাৰ লগতে দেখা পাইছে এইবিলাক পালেঙে ন? এইফালে পালেং শাকৰ খেতি চাইছে, দুইটা একে ধৰণৰ। সিফালেকেইটা আচলতে এইবিলাক কি শাক চিনি পোৱা টান আছে, ময়ো চিনি নাপাওঁ, এনেই খাইছোঁ। কেতিয়াবা গাড়ীৰে লৈ আহে বা বজাৰত দেখা পাওঁ, এইবিলাক শাক লৈ কিনে খাই থাকোঁ। কিন্তু আজি খেতি দেখা পালোঁ বুলি ভাবিলোঁ যে আপোনালোকক ভিডিঅ' কৰি দেখাই দিওঁ এইবিলাক শাককেইটা কেনেকুৱা। ডাঙৰ হোৱা নাই, হ'ব আৰু। লগতে আৰু ইফালে আছে পালেং। পালেংটো হয়তো চব মানুহে চিনি পায়। দেখা পাইছে, দুইটাই একেলগত কৰিছে। মোটামুটি দেখাতো ভাল লাগছে, চিনাৰীৰ নিচিনা, ইমান ধুনীয়া ধুনীয়া এই শাককেইটাই দেখাত বহুত মস্তি লাগছে। পিছফালে দুই ধৰণৰ শাক আছে, এক ধৰণৰ হয়তো মই চিনি পালোঁ, সেইটো হিচাপত মই আপোনালোকক ক'লোঁ যে এইটো পালেং হয়। তাৰপিছত আৰু এটা মোৰ পিছফালে এইটো ছাইডত দেখা পাইছে, সেইটো ময়ো চিনি নাপাওঁ, ইমান দিন হৈছে থাকোঁ, কিন্তু শাকটোৰ নামো নাজানো আৰু কি শাক হয় সেইটো গম নাপাওঁ। আপোনালোকে যদি কোনোবাই চিনি পাইছে শাকখন কি
নামটো কি তেনেহ'লে কমেণ্টত ক'ব পাৰিব, ময়ো গম পাম ঠিকে আছে, হয়তো এইটো শাকে হ'ব বুলি। আহিলোঁ ফুৰিব সন্ধিয়া টাইমত, দুইজনে আহিছিলোঁ। শাকখন চাই কিনে কেনে লাগিল, যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট কৰি দিব।